can't stop the love we made. হাই আমি বৰ্তমান যাই আছোঁ পাতচাৰী দুৰ্গা পূজাত থৈলাক তাতে আপোনালোকক দেখুৱাম আমাৰ পাতচাৰী কেনেকুৱা দুৰ্গা পূজা হয় অসম বিখ্যাত অসমৰ পাতচাৰী বৰপেটা ডিষ্ট্ৰিক্টৰ কেনেকুৱা দুৰ্গা পূজা হয় তাতে সকলোবিলাক আমি আপোনালোকক দৃশ্যাংশ দেখুৱাবলৈ চেষ্টা কৰিম পাতচাৰী যদি আছোঁ আমি দিব যায় আপোনালোকক দেখুৱাম আৰু পাতচাৰীত এইবাৰ 100 বছৰ হ'ল দুৰ্গা পূজা সেইটো এটা ডাঙৰ ডাঙৰ প্ৰত্যাহ্বান এটা পাতচাৰী লাগি আৰু আপোনালোকক এতিয়া আমি লৈ যাবলৈ ওলাইছোঁ 111 বছৰীয়া ঐতিহ্যমণ্ডিত পাটাচাৰীকুছিত দুৰ্গা পূজাৰ মূল মণ্ডপলৈ চাই থাকক আপোনালোকে এই বৰ্তমান আমি ভিতৰত সোমাই আছোঁ দুৰ্গা পূজাৰ মেইন মণ্ডপলৈ যাই আছোঁ মূল মণ্ডপ য'ত অৱস্থিত আপোনালোকে চাই থাকক পাটাচাৰী দুৰ্গা পূজা এটা ইতিহাস জোৰা বহুত পুৰণি দুৰ্গা পূজা আছে হ'ব দিয়ক দুৰ্গা পূজা বুলি ক'লে আচলতে জিলাপি মেইন সেইকাৰণে আমি অকণমান জিলাপিৰ দাম দৰ চাওঁ কেনেকুৱা জিলাপি আপোনালোকেও চাওক পাটাচাৰীকুছিৰ কেনেকুৱা জিলাপি সোৱাদটো লওক আপোনালোকে খাবাটো নৰেয়ে চায়ে থাকক এইবিলাক হৈছে এটাইবিলাক জিলাপি শৰ্মাৰ দোকান আপোনালোকে চাওক যদিহে এই বছৰ চোৱা নাছিল অহা বছৰ আহি যাব চাব ভিডিঅ'টোতে চাই লওক কেনেকুৱা জিলাপি এই ভাইটিজনে পুৰি আছে জিলাপি হাঁহি মুখেৰে ল'ব নাকি এইখন হৈছে ক্লিন আছামৰ এটা সক্ৰিয় সদস্য নিতুল ৰয়ে বনোৱা ভেল ৰাৱণ বধক ৰাৱণ বনাই আছে আমাৰ বনাইছে আমি বনা নাই আপোনালোকক দেখি আছোঁ আমি যাই আছোঁ ৰাৱণৰ ৰাৱণৰ ইউটিউবত আমি ৰাৱণ লগাবলৈ দেখাই দে আমাৰ যি ডন নাই হে ডন আমি বৰ্তমান আহি পালোঁ ৰাৱণ বনোৱা ঠাইখিনি আমি ৰাৱণৰ ঘৰ আহি ইয়াত ৰাতি ৰাৱণ ফুৰিব দেখাত নাও মানুহ গৈছে ৰাৱণে গিলি থৈ দিব হে ভালকৈ চিনি পোৱা নাই অলপ ডাঙৰকৈ কওক আপোনাৰ মাতটো ৰাৱণৰ মুণ্ড বিশাল ৰাৱণ হে বিশাল ৰাৱণ এয়া কাৰ্যসূচী চলি আছে ইয়াত নৈত ভেল চেল এইবিলাক বনাই আছে গধূলি দেৱী বিসৰ্জন দিয়াৰ কাৰণে এইখন বনাইছে মঞ্চ
ইয়াতে নাচ বাগান গান এইবিলাক চলিব আমি দেখা আছোঁ আমাৰ এতিয়া কাৰ্যসূচী চলি আছে অলপ পিছত আপোনাক কৰিব লাগিব বিৰাট ভেল বনাইছে হে এখন কলপাতৰে কল বাকলাৰ বিৰাট কষ্ট কৰিছে হে চলি কটাই পাতাচাৰ গুচি চলি না আমাৰ যি নহ'লেও কৰিব পাৰে কৈছি দিয়ক কচা কৈ আছা এইখন হৈছে বিশাল মঞ্চ এই মঞ্চখনৰ পৰা আমাৰ দেৱী উঠাই দিয়া হ'ব নদীবি নদীটো উঠাই দিয়ক সেই কলিতা দেৱী বাবাৰ ল'ৰা বহুত কষ্ট কৰিছে সিহঁতে পাহৰি গ'লো ইয়াৰ নাম পাহৰি গ'লো ৰাতু আজি বিজয় দশমী উপলক্ষে আমাৰ ইয়াতে আজি ভোগ বিতৰণ চলি আছে সকলোৱে ব্যস্ত ভজন কাৰ্যসূচী হে ভজন ভোজন কাৰ্যসূচী দুৰ্গা পূজাই আমাৰ 100 বছৰ অতিক্ৰম কৰিব এই বছৰ আমাৰ 111 বছৰীয়া এইটো উৎসৱ আমি প্ৰতি বছৰে ইয়াত উদযাপন কৰি আহিছোঁ আজি আমাৰ ইয়াত বিজয় দশমী অতি জাকজমকৰে কাৰ্বিয়া নদীৰ বুকুত আমি বিভিন্ন কাৰিকৰী কৌশলেৰে বিসৰ্জন দিম ইয়াত বহু হেজাৰ লোক সমবেত হ'ব তাৰপিছত সন্ধিয়া ৰাৱণ বধ হ'ব এনেকুৱা বিভিন্ন কাৰ্যসূচীৰে আমি প্ৰতি বছৰে এই দুৰ্গা পূজা সমাপন কৰি আহিছোঁ তাত সমবেত হোৱা সমূহ ধৰ্মপ্ৰাণ ৰাইজক অসমৰ বিভিন্ন প্ৰান্তৰ পৰা যিসকল লোক আহি আমাৰ ইয়াত সমবেত হ'ল আমি পূজা পৰিচালনা সমিতিৰ পৰা তেওঁলোকক আন্তৰিক কৃতজ্ঞতা জনাইছোঁ আৰু ভৱিষ্যতেও তেওঁলোকৰ পৰা আমি সহায় সহযোগ আন্তৰিকতাৰে কামনা কৰিছোঁ হেমন্ত কুমাৰ ৰয় ঐতিহ্যমণ্ডিত পাটচাৰকুছি দুৰ্গা পূজা 1909 চনতে আৰম্ভ হৈছিল পাটচাৰকুছি আৰক্ষী থানাৰ এজন আৰক্ষী বিষয়া দীপনাৰায়ণ কোচৰ জৰিয়তে আৰু তেখেতে আৰম্ভ কৰা এই দুৰ্গা পূজাখন থানাৰ পৰা আহি পাটচাৰকুছি থানাৰ পৰা আহি ৰাইজক হস্তান্তৰ কৰে আৰু ৰাইজৰ এই পূজাখন কালক্ৰমত এতিয়ালৈকে চলাই আছে আৰু আজি আজি পাটচাৰকুছি দুৰ্গা পূজাৰ অন্তিম দিন আজি বিজয়া দশমী আৰু এই বিজয়া দশমীত লোকে লোকাৰণ্য হ'ব পাটচাৰকুছিৰ কালদীয়া বাকৰি আৰু কালদীয়াৰ বাকৰিত আজি যিসকল মানুহে মিছ কৰে ইয়াত যিসকল ধৰ্মপ্ৰাণ ৰাইজে যদি যিসকলে চোৱা নাই তেখেতসকলে চাওক আৰু এবাৰ যিসকলে চাইছে পৰৱৰ্তী সময়ত তেখেতসকলে চাবলৈ বাধ্য হ'ব কিয়নো ইয়াত কালদীয়াত আজিয়ে আটক ধুনীয়াকৈ ইয়াত আৰতি প্ৰদৰ্শন কৰিব কালদীয়াৰ বুকুত আৰু কালদীয়াৰ বুকুত বন্তি প্ৰজ্বলিত কলভেল প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে গোটেই কালদীয়া নদীখন কলৰ চাকিৰে ভৰি পৰিব আৰু ইয়াত আমি আশা কৰোঁ প্ৰায় 20,000 জনসমাগমৰ ইয়াত জনসমুদ্ৰত পৰিণত হ'ব আৰু এইখন এখন মহাশক্তিশালী দুৰ্গা পূজা আৰু এই দুৰ্গা পূজা পৰিচালনা সমিতিয়ে সুন্দৰভাৱে প্ৰতিটো বছৰে দুৰ্গা পূজা পৰিচালনা কৰি আহিছে আৰু অনাগত ভৱিষ্যতৰ দিনত পাটচাৰকুছি দুৰ্গা পূজা এখন অসমৰ ভিতৰত অদ্বিতীয় অনন্য পূজাস্থলী হিচাপে পৰিণত হৈ থাকিব ধন্যবাদ আমাৰ পাটচাৰকুছি বাসিন্দা হয় বয়োজ্যেষ্ঠ মানুহ হিচাপে এখেতে দুআষাৰমান ক'ব আমাৰ পাটচাৰকুছি দুৰ্গা পূজাত কেনেকুৱা হয় আপুনি কৈ দিব আমাৰ পাটচাৰকুছি সাৰ্বজনীন দুৰ্গা পূজা আৰু ইয়াত বহুত বছৰ হ'ল ইয়াতে মই প্ৰায় লাগি আছোঁ গতিকে ইয়াত আমাৰ মানুহ লোকে লোকাৰণ্য হয় এই খলাখনত নধৰা হয় আৰু আজি বিজয়া দশমী দিনাৰ কাৰণে নদীত নানান প্ৰতিযোগিতা আদিৰে খেলৰ চাকি তলৰ প্ৰতিযোগিতা পৰ্যন্ত হয় আৰু তাত আমাৰ পুৰস্কাৰ আছে সেইবিলাক চাবলৈ বহু ঠাইৰ পৰা মানুহ আহে আমাৰ হাইৱে কি নদী পাৰ কি
চলাত মানুহ নধৰি লগাৰণ্য হয়। কলাখন ভাল মাজতে কাটি জ্বালা জ্বালা বাজনা সব বহুত ভাল হয়, বহুত ভাল হয়। আমাৰ পাঠশালাৰ দুৰ্গা পূজা কমিটিৰ এজন প্ৰাক্তন ব্যক্তি সম্পাদক আছিলোঁ 1983-85 চনত মই কাম কৰিছিলোঁ। দেৱী আৰু এখন ৰাগ আছে আৰু এখন ধুনীয়া সদৰ থানা পুলিচ দাদা আপুনি অলপ কৰিব নেকি মানে পত্তা মিলিল না নাই গোটেই বেয়া নহয় মানুহ বহুত বহিছে বা আপোনাৰ জেগা নাই খুন্দা খুন্দি লাগিছে গধূলি টাইমত হয় ন মানুহ বহুত ইয়াতে বহুত ডাঙৰ ডাঙৰ হোটেল বহে ডাঙৰ হোটেল বহে আচ্ছা ইয়াতে খায়ো বহুত ভাল লাগে বহুত আপোনাৰ বিক্ৰী বাৰ্তা কেনে ধুনীয়া ন মানুহ বহুত হৈছে ন এই গোটেইবিলাক জিলাপিৰে দোকান এই জিলাপি আমি এতিয়া খাম সকলোতে খাব বা मैं भी खाता हूँ मैं भी এই হীৰক खाता हूँ গৰম না হীৰক गरम है মজা वाह बहुत गरम है हजार गरम खाना नड़ता है আমাৰ কলটা খালা কৈছে কিমান কলিতা আমাৰ বহুত খায় বেছিকৈ দেখালে আমাৰ পেট ফুলব মুখ চুখ নুগাব আৰু আমি এতিয়া যাওঁ ঘৰত ভাটিবিলাক আহিব লাগিব সোনকালে মোৰো এখিনি চকুৰ এখিনি চিকট লাগি ছিঙি গৈছে দিয়ক বাৰু আহি আছোঁ দিয়ক আমি এই জন্তুটোতো কি আপোনালোকে চিনি পাইছে নিশ্চয় গতিকে চাই থাকক ভিডিঅ'টো এয়া চাওক কালতীয়াৰ বুকুত দেৱী বিসৰ্জন কৰিবলৈ ওলাইছে সাজু হৈছে মানুহ চাওক লোকে লোকাৰণ্য হৈ পৰিছে কালতীয়া নদীৰ বুকু এয়া চাওক ৰাৱণৰ আগলৈ দেৱী
কালুদাৰ বুকুত বিসৰ্জন দিবলৈ নুমাই লৈ যাই থকা হৈছে। আপোনালোকে নিশ্চয় চাই আছে, দেখা পাইছে। এয়া দুৰ্গা দেৱীৰ প্ৰতিমূৰ্তি কালুদাৰ বুকুত যা যাবতীয়া লৈ যাই আছে। বিশাল ৰাৱণহে ৰাৱণটো। দেৱী বিসৰ্জনৰ লগত কালদিয়া নৈত আয়োজন কৰা আতচবাজি প্ৰদৰ্শন আৰু আৰতি প্ৰদৰ্শন অনুষ্ঠানত সুদূৰ দূৰ দূৰণিৰ পৰা আহি কালদিয়া নৈৰ দুয়োপাৰে উপস্থিত হোৱা ধৰ্মপ্ৰাণ ৰাইজলৈ আমি পূজা পৰিচালনা সমিতিৰ তৰফৰ আগবঢ়াইছোঁ। 1994 চনত পাটাচাৰকুছি অঞ্চলৰ ৰাইজ আৰু মন্দিৰ গাঁৱৰ উদ্যোগত প্ৰতিষ্ঠা লাভ কৰা পাটাচাৰকুছি আঞ্চলিক ৰাস মহোৎসৱে আহি এই বৰ্ষত ৰূপালী জয়ন্তীত বৰ্ষত ভৰি দিলেহি আৰু অহা 22 নৱেম্বৰৰ পৰা 6 ডিচেম্বৰলৈ 15 দিনীয়া বৰ্ণিল আয়োজনেৰে পাটাচাৰকুছি আঞ্চলিক ৰাস মহোৎসৱৰ ৰূপালী জয়ন্তী উদযাপন কৰা হ'ব। সেয়েহে উক্ত ৰাস মহোৎসৱ এই কাৰ্যসূচীটো সম্পাদন কৰাৰ বাবে অনুৰোধ জনাইছোঁ। আৰু ইমান এয়া ৰাৱণ জ্বলি আছে, চাই থাকক আপোনালোকে। ৰাৱণ জ্বলি গ'ল, চাই থাকক, নিশ্চয় পুৰি গ'ল ৰাৱণ। ভিডিঅ'টো অলপ কৰাত অকণমান অসুবিধা হৈছে, আপোনালোকে গমেই পাইছে চাগে কিমান মানুহ হৈছে। ভিডিঅ'টো কৰাত বহুত অসুবিধা হৈছে, মানুহে চাইড দিবই নোখোজে। আৰু এনেকৈয়ে অন্ত পৰিল ৰাৱণ বধ লগতে দুৰ্গা পূজা। এই ভিডিঅ'টো আপোনালোকে চাওক আৰু লাইক কমেণ্ট নকৰিলেও অন্ততঃ শ্বেয়াৰ কৰক যিমান পাৰে, কাৰণ পাটাচাৰকুছিবাসীৰ লগতে গোটেই অসমবাসীয়ে যাতে গম পায় এই ঐতিহ্যমণ্ডিত দুৰ্গা পূজাস্থলীৰ কথা। আৰু সকলোৱে চাবলৈ আহক, অহাবাৰৰ পৰা ইয়াতে নিশ্চয় ভাল পাব। ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ। আৰু ভিডিঅ'টো অন্ততঃ আপোনালোকে যিমান পাৰে সিমান শ্বেয়াৰ কৰক। ধন্যবাদ। ক্লিন আছাম। পাটাচাৰকুছি